Hey guys, কি খবৰ আপোনালোকৰ? এতিয়া আমি গৈ আছোঁ গুড়া খুন্দিবলৈ আৰু বিহুৰ আয়োজন কেনেকুৱা আপোনালোকৰ? বলক আমাৰ বিহুৰ আয়োজন দেখাই আছোঁ। গুৱাহাটীত ঢেঁকী পাবৰ নাই। আমি এতিয়া গৈ আছোঁ ঢেঁকীত গুড়া খুন্দিবলৈ। গধূলি হৈছে প্ৰায় 3:30মান বাজিছে। মনটো কি ভাল লাগি আছে। মানুহবোৰে কৈ আছে মাক জীয়েকৰ বিহু লাগিছে। লাগিছেতো, লাগিবইতো। হৈ গ'ল আমাৰ আজিৰ কাৰণে। আমি যাওঁগে এতিয়া। এই কাপোৰখন তাতে দি থৈ দি তলতে তলত দি থৈ দি। মিতালী জেঠি যাওঁ। যাওঁগে যাওঁ। দিম কিয় মই দিওঁৱেতো। চ' এতিয়া হৈ গ'ল। কালি যাম তেজপুৰ, সেইটো কাৰণে অলপমান মানে আমাৰ ইমান সোনকালে নুখুন্দে বাৰু। ইমান সোনকালে মানে পৰহি বিহু আৰু পৰহি উৰুকা। আমাৰ উৰুকাৰ দিনাখনেই প্ৰায় বা উৰুকাৰ আগদিনাখনেই প্ৰায় বনায়। তো মই যিহেতু যাম সেইটো কাৰণে আগতীয়াকৈ খুন্দি ল'লোঁ। ঠিক ঠাক গৈ আছোঁ ঘৰলৈ। এই ওচৰে পালোৱে আৰু চাহ পানী খালোঁ। পিঠা লাড়ুৰে অকণমান বিহুৰ আয়োজন অকণমান আগবঢ়াওক বলক। এইখিনি সৰুকৈ কুটিছোঁ জাষ্ট। এইখিনি মই এতিয়া মিক্সিটোত ধুনীয়াকৈ মাৰি ল'ম। তাৰে পাছতে আমি ধুনীয়াকৈ বনাই থাকিম লাড়ু পিঠা যি মন যায় তাকে বনাম। এতিয়া কালি যিটো মই যামেই, আজিতো ছানডে, কালিতো সোমবাৰ। চ' আজিৰ পৰা বিহুৰ ভিডিঅ' ষ্টাৰ্ট হয় একদম বিহু শেষ হোৱালৈকে। চব কিটচেনৰ অৱস্থা উপায় নাই আৰু বিহু বুলি চলি যায় আৰু। এইখিনি পিঠা আজি ৰাতি কেইটা বাজে ঠিক নাই আৰু। চ' আমাৰ সদায় দেৰি হয় বিহু বুলি। পিঠা পনা বনাওঁতে বনাওঁতে প্ৰায় 1-2 বাজি যায় আৰু ৰাতিপুৱা নেক্সট উঠিবই হয়। গুড়খিনি বহাই দিছোঁ গৰম পানী লৈ কেনে। এইফালে আমাৰ গেছটো যিহেতু বুক থৈ আছে মানে পিঠাৰ কাৰণে, ৰাতিৰ খানা লোৱা বাহিৰত বনি আছে খৰিত। ফায়াৰ এতিয়া বাজিল। গুড়া খান্দা আঠাক লৈ ল'বিচোন মা।